हाथाइनि गलाफोरखौ हाथाइ कमिटिया बन्द खालामनानै होदों आरो बेखौ लानानै गलादारफोरनि गेजेराव गोजोन गैयै थासारि गला बन्द खालामनायखौ लाना गलादारफोरा ज' जाना खुद्रिखांदों आरो गावसोरनि जेंनाखौ फोरमायदों। हाथाइ कमिटिया हाथाइनि गलाफोरखौ होहोआखै एबा बन्द खालामदों। जाथायानो जादों बाक्सा जिल्लानि निकासियाव हाथायाव गला होनो फैनाय गलादारफोरा गला बन्द खालामनायखौ लानानै ज' जाना खुद्रिखांदों। मख'नो गोनांदि निकासियाव हाथाइखौ मोजाङै सालायलांनो थाखाय हाथाइ कमिटि दानाय जादोंमोन आरो कमिटि बायदियै माखासे नेम खान्थिबो दानानै लादोंमोन। हाथाइ कमिटिनि नेमनि हेंथा खालामदों होननानै कमिटिया गलाफोरखौ बन्द खालामनायखौ मिथिहोदों। बेखौ लानानैनो गलादारफोरा हाथाइ कमिटिनि हेंथायै गोख्रोङै खुद्रिखांदों। खुद्रिखांनायनि गेजेरजों मा फोरमायखो फै मिथिनानै लादो। এনে ধৰণৰ আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত জিলা ভিত্তিক এখন কমিটি গঠন হৈছে। ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত জিলা কমিটি গঠন হৈছে। তেওঁলোকে কৈ আছে যে আমি কেইটামান শাখা কমিটি গঠন কৰিলে আমাৰ লগত অন্তৰ্ভুক্ত হ'ল, তোমালোকে নিকাশি যদি প্ৰয়োজন বোধ কৰা তেতিয়াহ'লে আমাৰ লগত থাকা। তেতিয়াহ'লে আমি প্ৰয়োজন বোধ কৰিমেই ডিষ্ট্ৰিক্ট কমিটি এখনক। এইকাৰণে প্ৰয়োজন বোধ কৰিম। আমাৰ বিভিন্ন সমস্যা বাজাৰ কৰি ফুৰা মানুহৰ সমস্যা দেখা যায় হাটে বাজাৰে। তেতিয়াহ'লে নিকাশি পৰিচালনা কমিটি যদিও আছে, নিকাশিটো মোক দুৰ্নীতি প্ৰটেকশ্যন নিদিয়ে, আমিতো সেই কমিটিৰ লগত থাকিবই লাগিব। যাৰ ফলত আমি এখন শাখা কমিটি গঠন কৰিলোঁ। এই কথাবিলাকৰ বাজাৰ পৰিচালনা কমিটি নিকাশি গম পাই আমাৰ ওপৰত আহে হস্তক্ষেপ তুমি দোকান বন্ধ কৰা। আমাৰ কেইটামান মানুহ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মোক আহি পেলাই দোকান বন্ধ কৰিব দিছে। বন্ধ কৰিব দিয়াৰ পৰিপ্ৰেক্ষিতত আমি তাতে বেয়া কাম কৰা নাই, আমাক ছাপোৰ্ট কৰি পেলাই সকলো দোকানী পেলাই বন্ধ কৰিল। এইখিনিয়ে কথা। তেওঁলোকে কোনে কোনে আছিলে? বাজাৰ কমিটি পৰিচালনা কমিটিৰ মানুহ আপোনাৰ মৃদুল সিং ব্ৰহ্ম, পৃথ্বীবিলাস ভট্টাৰাই, ৰাজু বৰাল, শেখৰ বৰাল আৰু বহুতো আছে। আপোনালোকে কি বিচাৰে মানে এইটো? আমি সমিতিখন গঠন কৰিম। আমাৰ মহৎ উদ্দেশ্য, আমাৰ মাজতো বহুত খাম খেলি থাকে। আমাৰ খাম খেলিবিলাক আমি যাতে চল্ভ কৰিব পাৰোঁ। তাৰোপৰি কথা হ'ল গ্ৰাহকৰ লগত দোকানী এজনৰ লগত সৎ সম্পৰ্ক চিৰদিন স্থায়ীভাৱে দীঘলীয়াভাৱে থাকিব লাগিব। গ্ৰাহকৰ লগত আমাৰ এটা খাম খেলি সৃষ্টি, সেইবিলাক আমি চল্ভ কৰিব লাগিব। তাৰ পাছত বিভিন্ন ক্ষেত্ৰত আমাৰ পৰা চাঁদা কালেকশ্যন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি জড়িত আছোঁ। ইচ্ছাই অনিচ্ছাই তেওঁলোকে এটা দাবী কৰিব। কোনোবাই এটা আপত্তি কৰিলে যে আপুনি 500 টকা লাগিছে কিবা এটা পূজাৰ ক্ষেত্ৰত, মই 50 টকা কম দিম, লাল ফিটা মাৰি দিব। আমাক অপমান কৰা হয় এইবিলাক। আমিওতো মানুহৰ হাৰিত মানুহ নিচিনাকৈ বাচি থাকিব খোজো। আমাক কিয় অপমান কৰে? আমি অপমানিত হওঁ এইবিলাক বস্তু কিয় কৰে তেনেকুৱা? আমাক তেওঁলোকে আহি পেলাই আপোনালোকক কি দোকান দিব নালাগে বুলি কৈছে নেকি? দোকান দিব নালাগে, কমিটিখনে কয় দোকান দিব নালাগে। কিহৰ কাৰণে ক'লে তেওঁলোকে? আমি 50 টকা পইচা আপত্তি কৰিছোঁ, 50 টকা পইচা কম দিম, এইটো আমাৰ অপৰাধ। এই অপৰাধত আমাৰ দোকানত ফিটা মাৰি যায় তেওঁলোকে। আৰু আমাক কিছুমানক কৈ গ'ল লিডাৰগিৰি কৰছ, এনেকে ভাবুকি দি গ'ল আমাক। আমিতো লিডাৰগিৰি, নামটো কোনো লিডাৰ নহয়। আমি সাধাৰণ আমাৰ যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছে, দল ষ্টাফ আছে, এইবিলাকৰ মাজত লগত ৰাখি আমি সমিতি গঠন কৰিছোঁ। সমিল মিলৰ মাজত আমি চলিম, এইটোহে আমাৰ উদ্দেশ্য। আমাৰ নিকাশি বাজাৰ পৰিচালনা কমিটিত মোক নিকাশি দুৰ্নীতি প্ৰটেকশ্যন দিব নোৱাৰে। কিবা এটা খেলি মেলি কৰি গ'লে বাধ্যতামূলক মই ডিষ্ট্ৰিক্ট কমিটিৰ লগত থাকিবই লাগিব। আমাৰ কিয় নাথাকিম? আমাৰতো উদ্দেশ্য বেয়া নহয়। বাজাৰ কমিটিয়ে আপোনালোকৰ পৰা যিখিনি পইচা কালেকশ্যন কৰে আজিলৈকে কি কামত ব্যৱহাৰ কৰিছে আপোনালোকে অলপ ক'ব পাৰিব নেকি? বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত লৈ যায়, কিন্তু আমাৰ দেখোন ভাল এটা ইউৰোডেলে নাই, লেট্ৰিঙে নাই। উন্নয়নৰ নামত লৈ যায় এইবিলাক, কিন্তু নিকাশিত লোৱা নাই তেনেকুৱা। সেইবিলাক মান্থলি আমাৰ নিকাশিত নলয়। আপোনাৰ মান্থলি আপোনাৰ বেলেগত দিল্লীত আছে, মচলপুৰত আছে, আমি দিয়ে আছোঁ। দিল্লীতো মান্থলি দি আছোঁ, কিন্তু তেনেকুৱা আপোনাৰ চিৰিয়েলিভাৱে মাহিলী হিচাপে আমাৰ নিকাশিত লোৱা নাই। আমাক বাজাৰ কমিটিৰ পৰা আহি পেলাই কৈছে তাতে লাল ধান্দি বান্ধি দিওঁ, তাতে আজোবা তখন নকৰিবি, এতিয়াতো আৰু জাগা নাই, তাতে কিবা জানাই নেকি চালক হৈ তাতে ভালকে চলাব খুজিছে, ইমান জানাই দেখাইছে, আজোবা নাইবি। আৰু আহিব কোনে ক'লে এইটো? কোনে কৈছে? আমাৰ বাজাৰ কমিটি আৰু এই মৃদুল চাৰ্দাই কি নাম আছে? কিহৰ কাৰণে ক'লে এইটো? এইটো কমিটি আমি গঠন কৰাৰ কাৰণে আমাৰ মানে ভুল হ'ল, এইকাৰণে আমাক হেঁচি কৰিলে আজি। কেইজন আছিলে তেওঁলোকে? তাতে বাজাৰ কমিটি কেইটা আছে তাৰমানে ৰাজু বৰাল আৰু শেখৰ বৰাল নেকি এনেকে আছে। তাহাঁতে কমিটি যিকেইটা আছে এইখিনি আছে, নাম মই কমপ্লিট নাজানো ছাৰ। আপোনালোকে এতিয়া কি বিচাৰে? এতিয়া আমাক এতিয়া শান্তি লাগে, দোকান কৰি থকাৰ কাৰণে আমাক শান্তি লাগে, যাতে এনেকে বাধা আহিব লাগে। আমাৰ কমিটিৰ ৰোপণ কৰিব নোৱাৰো, আমি যাতে ব্যৱসায় আমাৰ
আপোনালোকে ছাৰ তাতে গেলি দেখা পাব মোৰ দোকানৰ ওচৰতে পাট্টাৰ পোষ্ট পুতিছে পোষ্ট পুতি কৈছে তোমালোকে দোকান খালী কৰিব নহ'লে 40,000 টকা দিলে দোকান কৰিব পাৰিব পইচা দিব লাগিব 40,000 তেতিয়া দোকান কৰিব পাৰিব নহ'লে আমি গুচি যাব লাগিব এনেকুৱা 40-30 আৰু এনেকুৱা ইয়াতেতো আমাক চৰকাৰে যদি সুবিধা কৰি দিয়ে যেতিয়া আমি দোকান কৰিম নকলে থাকো এনেকে থাকো আমি এনেকে প্ৰব্লেম হোৱা নাই কিন্তু তেখেতসকলে কমিটিখনে এই পোষ্ট পুতিছে কিন্তু আমাক একো সুধা নাই বেপাৰীখিনি বলে আমি ইয়াত পোষ্ট পুতিম আমাক একো আলোচনা কৰা নাই আমি ইয়াতে দোকান কৰি আমি আজি আছো কিমান বছৰে আমাক এবাৰ সুধিব লাগিছিল মোৰ ঘৰৰ সন্মুখত যেতিয়া আপুনি পোষ্ট পুতিব আমাক বেপাৰী সুধিব লাগে নে নাই জাস্ট আমি এখন শাখা কমিটি কৰাৰ লগে লগে আমাৰ ওপৰত ইহঁতে প্ৰেছাৰ দিছে আমাকতো দেখোতে সুধা নাই বলে ইয়াত আমি পোষ্ট পুতিম আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি জনাব লাগে না আমার অসুবিধা কি আমার সরকারি ঘর বানাইলে আমি বাজার কমিটি আমি থাকি যাম কমিটি উদ্দেশ্য আমার মাজত খেলি মেলি হয় যাতে মূল্যাঙ্কন কৰিব পাৰো আমি তো কারো উপৰত আমি বাজার কমিটি কাম দিয়া পোৱা নাই তেখেতৰ কাম তেখেতে কৰি থাকিব আমাৰ কাম আমি কৰি আছো আপোনালোকে যাই কিনে কথাখিনি পাতি আলোচনা কৰ্তৃপক্ষক কাই দিব আমাক লাগি এতিয়া দোকানীকেইটাতো চব বন্ধ কৰিবই কৰ্তৃপক্ষতো আমাক কাই দিব এতিয়া আমিতো এনেই নহয় টেণ্ডাৰ মাৰি লৈছো আমি চৰকাৰৰ পৰা আমাক কি দিব এতিয়া আমাক লাগে এইটো ওপৰত এইটো আলোচনা কৰিব লাগিব ছাৰ আহো আমি আলোচনা কৰিম এইটো আমাক লাগে কৰ্তৃপক্ষ আমাৰ এতিয়াতো দোকান বন্ধ কৰিছে ছাৰ হয় না নহয় আমাৰ আমি আজি ক'ত মানে কৰ্তৃপক্ষ এতিয়া কালেকশ্যন কৰি আমি ক'ত পাম এতিয়া फै बयबो फै जमदुवार दखरानि थाखाय मोनसे फोसावथाय गसाइगाव महकुमानि सिङाव थानाय जमदुवार दखरा एबसुआ सानथामनि हाबाफारिजों गाजा गोमजायै 5थि खेब बोसोरसालिया जथुम्मा खुंफुंगोन फैगौ नभेम्बर दाननि 6 आरो 8 खालारखालि सानथामनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै खुंफुंगोन मख'नो गोनांदि खुंफुंनो गोनां जथुम्मायाव बायदि मेहेरगोनां आयदाफोरबो लाफानाय जादों बेबायदिनो भलिबल काबादि खन्थाइ आवरायनाय लिरनाय बायदि बायदि दिन्थिफुंनाय आयदाफोर लोगोआव जांख्रिथायारि देंखोगिरि दैख्लं खुंगुर बसुमतारी देंखोमु 1-2-3 मेथाइ खननाय बादायलायनायबो लानाय जागोन फारि बायदियै देंखोमु 1-2-3 मेथाइ रोजाबनायाव दखरानि बेन्दोंआव थानाय गामिफोरनिफ्राय 14 बोसोरनिफ्राय 30 बोसोरसिमनि गेजेराव थानाय बिजाथिफोरा मेथाइ रोजाबगिरिफोरा बादायलायनायाव बाहागो लानो हागोन मोनाबिलिनि हारिमु बादायलायनायाव गाव गावनि रोंगौथिजों बिजाथिफोरा बाहागो लानो हागोन एक्जिबिशन दिन्थिफुंनायखौ 6 नभेम्बरनिफ्राय जोबजासिम नुनो मोनगोन 6 नभेम्बरनिफ्रायनो भलिबल आरो काबादि गेलेनाय बादायलायनाया जागोन 8 नभेम्बर 2022 इं अक्ट' खालारखालि हारिमु मोनाबिलियाव मिस्टार प्रेक्टिकल बसुमतारी आरो मिस दीप्ति बसुमतारी मोननि गाबगोनां हारिमु आरो फेस्ला दिन्थिफुंनायखौ नुनो मोनगोन